পৃথিৱীত এনেকুৱা কিছুমান সম্পদ আছে যিবোৰ কিনিব নোৱাৰি, কিন্তু সেই সম্পদে মানুহৰ হৃদয় জয় কৰিব পাৰে। সেই সম্পদৰ ভিতৰত অন্যতম হৈছে এটা আন্তৰিক হাঁহি। বহুতে ভাবে সফল যেতিয়া হয় তেতিয়াহে হাঁহিব পাৰি, কিন্তু বাস্তৱ সত্যটো ইয়াৰ সম্পূৰ্ণ বিপৰীত। যিজনে কঠিন সময়তো ইতিবাচক মনোভাৱ ৰাখিব পাৰে, সফলতায়ো তেওঁলোককে বিচাৰি লয়। হাঁহি মানে এইটো নহয় যে আপোনাৰ জীৱনত কোনো সমস্যা নাই। হাঁহি মানে সমস্যাবোৰে আপোনাক পৰাস্ত কৰিব পৰা নাই, অৰ্থাৎ আপুনি জীৱনৰ প্ৰতি আশা হেৰুৱাই পেলোৱা নাই। আপুনি এতিয়াও আগবাঢ়িবলৈ সাজু হৈ আছে। যেতিয়া আপুনি আন্তৰিকতাৰে হাঁহে, মানুহে আপোনাৰ কাষত নিশ্চিত অনুভৱ কৰে। তেওঁলোকে আপোনাক বিশ্বাস কৰিবলৈ আৰম্ভ কৰে। আপোনাৰ উপস্থিতিয়ে তেতিয়া এটা পজিটিভ শক্তি কঢ়িয়াই আনে। এই কাৰণে আপুনি লক্ষ্য কৰিব, সঁচাকৈ আত্মবিশ্বাসী মানুহৰ মুখত অধিকাংশ সময়তে এটা শান্ত আৰু স্বাভাৱিক হাঁহি থাকে। কিন্তু মনত ৰাখিব, এই হাঁহি কৃত্ৰিম হ'ব নালাগে। ই আপোনাৰ অন্তৰৰ পৰা আহিব লাগিব। তাৰ বাবে আপুনি প্ৰতিদিনে কৃতজ্ঞতা প্ৰকাশ কৰক। ৰাতিপুৱা উঠি ভাবক, মোৰ ওচৰত কি আছে যাৰ বাবে মই কৃতজ্ঞ। হয়তো আপোনাৰ সুস্থ শৰীৰ এটা আছে, হয়তো এটা পৰিয়াল আছে, হয়তো এটা নতুন সুযোগ আছে। আপোনাৰ জীৱনটো, আপোনাৰ দেহটো, সেইটো আপোনাৰ বাবে এটা উপহাৰ। যেতিয়া আপুনি কৃতজ্ঞ অনুভৱ কৰে, তেতিয়া মন শান্ত হয়, খং কমে, চিন্তা কমে আৰু জীৱনৰ প্ৰতি দৃষ্টিভংগী সলনি হ'বলৈ আৰম্ভ কৰে। অৱশ্যে জীৱনত বিফলতা আহিব। মানুহে আপোনাক সমালোচনা কৰিব, কেতিয়াবা আপোনাক উপহাসো কৰিব। কিছুমানে আপোনাৰ বাটত বাধাও সৃষ্টি কৰিব। কিন্তু যদি আপোনাৰ মুখত হাঁহি আৰু মনৰ দৃঢ়তা অটল হৈ থাকে, তেন্তে কোনো বাধাই আপোনাক বহুদিন ধৰি ৰখাই ৰাখিব নোৱাৰিব। কাৰণ হাঁহিয়ে কেৱল আনক সুখ নিদিয়ে, আপোনাকো ভিতৰৰ পৰা শক্তিশালী কৰি তোলে। সেই প্ৰতিদিনে আপুনি এটা কথা কওক, মই পৰিস্থিতিৰ দাস নহয়, মই মোৰ মনোভাৱৰ অধিপতি। অৰ্থাৎ মই মোৰ মনটোৰ নিজেই ৰজা। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি থৈ দিব।